জুবিন দাই মাধৱ বৰাক পাগল বুলি গালি পৰা নাছিল, বৰঞ্চ পাগল বুলি কৈ নিজৰ লগতহে তুলনা কৰিছিল। এই মেডিকেল কলেজৰ ওচৰত এটা পাগল আছে, ঘূৰি ফুৰে। তাক কেতিয়াবা মই কম্বল দিওঁ, পিন্ধি থকা জেকেটটো দি দিওঁ, তেনেকুৱা টাইপি ভাল। সি ভদ্ৰ পাগল। সি মোক ৰাতি দেখি চিঞৰিছে, এই জুবিন পাগলা, এই জুবিন পাগলা, এই জুবিন পাগলা। পাগলে যেতিয়া পাগলক পাগল বুলি কয় খুব ভাল লাগে। বোলে পাগল বুলি কোৱা অলপ দুখ পাইছো মই, আৰু ইমানখিনি কৈছে, ইমানখিনি ৰাইজে মৰম দিয়াৰ বাবে ইমানখিনি আগবাঢ়িলো। দাদাই এনেকে কৈ দিব বুলি ভবা নাছিলো মই। সি বহু মঞ্চলে তাক মাতিছে, জুবিন দাৰ ষ্টাইলত কথা কয়। তাতো লক্ষ্য কৰিছে জুবিন দাৰ কেনেকুৱা লাগে। মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই। এই কোন এইটো বৰটো, এইটো সেইটো পাগল হ'ব। গান লাগিলেতো জুবিন গাব নোৱাৰে। জুবিন দাই কি কৈছে গম পাইছে নহয়? জুবিন দাই মানে মাধৱ বৰাক গান গাবলৈ শিকিবলৈ কৈছে। কিন্তু সেইটো